হেল্ল' গাইছ, আজি ডিউটিৰ পৰা আহি আছোঁ শিংমাৰি পোৱাৰ লগে হঠাতে বাইকখন বেয়া হৈ গ'ল। আগেও নাযায় পিছেও নাযায়। তাৰপিছত মই এতিয়া কি কৰোঁ, উপায় নোহোৱা হৈ গ'ল। তাৰপিছত ভাগ্য ভাল, গেৰেজৰ আগতেই বেয়া আছিল বাইকখন। শিংমাৰিত থকা মুন্না গেৰেজৰ আগতে তাৰমানে বেয়া হৈ গ'ল। ঘপাকৈ তাৰমানে আগেও নাযায় পিছেও নাযায়। এতিয়া বৰ বিপদত পৰিলোঁ। তাৰপিছত আৰু মুন্না গেৰেজত সোমাই দিলোঁ বাইকখন। সোমাই দি পেলাই তাক সুধিলোঁ, অ' ভাই এই এতিয়া বাইকখন আগেও নাযায় পিছেও নাযায়, কি কৰিব লাগিব? সি আৰু লাৰি চাই পেলাই কৈছে, এই চেইন বকেটটো পূৰা সলাই দিব লাগিব। চেইন বকেটটো সলাব দিলোঁ, সুধিলোঁ কিমান লাগিব? সি আৰু ক'লা 800 টকা লাগিব বুলি। আৰু উপায়টো নাই, সলাবই লাগিব। 800 কি 1000 হ'লেও সলাব লাগিব আৰু। তাক ক'লোঁ দে সলাই দি, নতুন এটা লাগে দি চেইন বকেট। তাক ক'লোঁ অকল চেইনডাল লগাব নোৱাৰি নেকি? সি কৈছে এই নাই নোৱাৰি। অঁ ছেটটোৱে আহিব, ছেটটোত 800 টকা। এই চাইছোঁ নতুন ছেট এটা লগাই আছে এতিয়া। চেইন টেইন লগোৱাৰ পিছত সি আৰু ক্লাছ কেবলডাল চালা। সি কৈছে ক্লাছ কেবলডালো চেঞ্জ কৰিব লাগিব, বহুত বোলে হাৰ্ড হৈ আছে। এই ভাই কি হ'ব, ক্লাছ কেবলো চেঞ্জ কৰিব লগা হৈ গৈছে এতিয়া মই। আৰু বিপদতে পৰিছোঁ আজি। এই চাইছোঁ এখন বিল 1030 টকা ওলছি। চাওঁ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ, শুভৰাত্ৰি।